2022 বৰ্ষৰ ৱৰ্ল্ড কাপলৈ মাজত মাথো কেইটামান দিন, কিন্তু আজি আমি আলোচনা কৰিম 2007 বৰ্ষৰ ৱৰ্ল্ড কাপত জয়লাভ কৰা কোনজন খেলুৱৈয়ে কেনেধৰণৰ অৱদান আগবঢ়াইছিল আৰু লগতে ভিডিঅ'টোৰ শেষত এনেকুৱা এজন মহান খেলুৱৈৰ বিষয়ে আলোচনা কৰিম যিজনে 2007 বৰ্ষৰ ৱৰ্ল্ড কাপত জিকাত মুখ্য অৱদান আগবঢ়াইছিল আৰু এইবাৰ ৱৰ্ল্ড কাপতো আমি তেওঁক খেলা দেখিবলৈ পাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। 2007 বৰ্ষৰ ৱৰ্ল্ড কাপত অপেনিং কৰিবলৈ আহিছিল গৌতম গম্ভীৰ আৰু তেওঁ মাত্ৰ 54 বলতে 75 ৰান মাৰি এটা সুন্দৰ ইনিংছ খেলিছিল। নাম্বাৰ 2ত বেটিং কৰিবলৈ আহিছিল ইউছুফ পাঠান, তেওঁ 4টা বলত 15 ৰান মাৰিছিল। নাম্বাৰ 3ত বেটিং কৰিবলৈ আহিছিল ৰবিন উথাপ্পাই 11টা বলত 4 ৰান মাৰিছিল। নাম্বাৰ 4ত বেটিং কৰিবলৈ আহিছিল ছিক্সাৰ কিং যুৱৰাজ সিং আৰু তেওঁ 19টা বলত 14 ৰান মাৰিছিল। নাম্বাৰ 5ত বেটিং কৰিবলৈ আহিছিল টীমৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু তেওঁ 10টা বলত 6 ৰান মাৰিছিল। নাম্বাৰ 6ত বেটিং কৰিবলৈ আহিছিল হিটমেন ৰোহিত শৰ্মা আৰু তেওঁ মাত্ৰ 16টা বলত 30 ৰান মাৰি 9টা আউট আছিল আৰু এটা ডাঙৰ স্ক'ৰ কৰাত মুখ্য অৱদান আগবঢ়াইছিল। আৰু যিজন ৰোহিত শৰ্মাক আমি 2007 বৰ্ষৰ ৱৰ্ল্ড কাপত 6 নম্বৰত বেটিং কৰা দেখিবলৈ পাইছিলোঁ, সেইজন ৰোহিত শৰ্মাকে এইবাৰ ৱৰ্ল্ড কাপত কেপ্টেইনৰ ভূমিকা পালন কৰাৰ লগতে নাম্বাৰ 1ত বেটিং কৰা দেখিবলৈ পাম। আৰু নাম্বাৰ 7ত বেটিং কৰিবলৈ আহিছিল ইৰফান পাঠান, এইজনে 3টা বলত 3 ৰান মাৰি 9টা আউট আছিল আৰু গৌতম গম্ভীৰ 75 ৰান আৰু ৰোহিত শৰ্মা 30 ৰানৰ সহায়ত টীম ইণ্ডিয়াই 20 অভাৰত 157 ৰানৰ টাৰ্গেট দিছিল আৰু এইখন মেচত টীম ইণ্ডিয়া বলাৰৰ প্ৰদৰ্শন খুব ভাল আছিল। পাকিস্তান টীমটোক মাত্ৰ 152 ৰানত অল আউট কৰি দিছিল। টীম ইণ্ডিয়াৰ হৈ RP সিঙে 4 অভাৰত 26 ৰান দি 3টা উইকেট দখল কৰিছিল। শ্ৰীশান্তে 4 অভাৰত 44 ৰান দি এটা উইকেট দখল কৰিছিল। যোগিন্দৰ শৰ্মাই 3 অভাৰ 3টা বলত 20 ৰান দি 2টা উইকেট দখল কৰিছিল। ইউছুফ পাঠানে 1 অভাৰত 5 ৰান দিছিল আৰু উইকেট ল'ব পৰা নাছিল। হৰভজন সিং এইখন মেচত বলিং ভাল হোৱা নাছিল, তেওঁ মাত্ৰ 3 অভাৰতে 36 ৰান দিছিল আৰু উইকেট এটাও ল'ব পৰা নাছিল। টীম ইণ্ডিয়াৰ হৈ সকলোতকৈ ভাল বলিং কৰে ইৰফান পাঠানে, তেওঁ 4 অভাৰত মাত্ৰ 16 ৰান দি 3টাকৈ উইকেট দখল কৰে। এনেকুৱাই আছিল 2007 বৰ্ষৰ ৱৰ্ল্ড কাপত জয়লাভ কৰা টীম ইণ্ডিয়াৰ প্ৰদৰ্শন। আৰু এইবাৰ 2022 বৰ্ষৰ ৱৰ্ল্ড কাপত টীম ইণ্ডিয়াই জয়লাভ কৰিব নে নকৰে কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ ভিডিঅ'টোত ইমানেই আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।